হেল্ল' গাইজ, আজি অলপ সময় পাইছোঁ এইকাৰণে নিজৰ কিটচেনত আহিলে। একচুৱেলি কিটচেন নহয়, লোকেল পাকঘৰ হয়। আমি গাঁৱত থাকোঁ, গাঁৱৰ পাকঘৰ আৰু এনেকুৱা ভাত চাত তাত বনাই থাকে আৰু গোটেই আমাৰ ফেমিলি ইয়াতে আছে। চ' লগতে মোৰ লগত এতিয়া দুজনী ছোৱালী আছে, আমাৰ নিজৰো হয়। চ' তাইবিলাকৰ লগত অলপ ল'ৰা ধেমালি কৰি আছোঁ ন, টাইম পাছ কৰি আছোঁ, ৰাইট? অলপ টাইম পাছ কৰি আছোঁ। সেইবিলাকে ষ্টাডি কৰি আছে, এতিয়া পঢ়ি আছে। আৰু এই পঢ়াৰ জেগালৈ মই আহিলোঁ। এইটো এখন ডাঙৰ টেবুল, এইটো টেবুল নে চকী? পিৰা না, য'ত নেকি আমি কুপে বুলি কওঁ। একচুৱেলি এইটো পিৰাও হয়, টেবুলো হয়। বহুত দিন দেখা নাই। আগৰ কালত বহুত মানুহৰ মানে এইটো গবাই আছে, আঁকি আছে যে মানে এনেকৈ নিজৰ পাকঘৰৰ ওচৰত লেম্প জ্বলাই আখৰ পঢ়িছিলে। আজিৰ যুগত এই পৰিৱেশবিলাক নাই, কিন্তু আমাৰ পৰিয়ালত আজিও সেই পৰিৱেশটো আছে সকলো। আৰু কেলে বুলি ক'লে হয়তো আমি আপডেট কৰিব পৰা নাই, বা আমি পৰিৱেশৰ লগত কাপ কৰিব চাই মে বি হ'ব পাৰে তাত কিছুমান ৰিজনছ, ইয়া ইকনমিক্সৰ প্ৰব্লেম হ'ব পাৰে বাৰু, এইবিলাক ছেকেণ্ডাৰী কথা। যিকিনক লাগে এতিয়া ছোৱালী দুজনী ওচৰত আছে, মোৰ লগত এখন কিতাপ আছে। মই অকণমান তেওঁবিলাকৰ লগত টাইম পাছ কৰি আছোঁ। মই পোৱা নাছিলোঁ এনেকৈ টাইম পাছ কৰিবলৈ, কিন্তু আজি অকণমান পাইছোঁ। অকণমান ওচৰলৈ কাম নিয়ে। অ'কে, মই তাইৰ লগত এতিয়া চিনাকি দিম ফাৰ্ষ্ট টাইম। টেল মি হোৱাট ইজ ইয়ৰ নেম? My name is Marina Mili. Okay, his name is Marina Mili. And your father name? My father's name Numai Mili. Mother name? My mother's name Junali Mili. Okay, your village name? My village name is Junakas Mili. Okay, and post office name? My post name is Sarakota Baliza. Serakota Balna. Kora support ulote Serakota Baliza. Okay, thank you. Down your end. তাইৰ ইন্ট্ৰডাকশ্যনটো দিলে আৰু ওচৰত এজনী আছে। Your name? Loudly sing. My name is Kuruna Tai. Okay, name is Koruna Tait. Your father name? My father name is Sushil Tai. Okay, mother name? My mother name is Rinkumani Tai. What class do you read? I am reading class LKG. LKG. What is your school name? My school name is Christian Academy. दुजने क्रिश्चियन एकेडमी पढ़ाई करते हैं ना दोनों। ओके, तुम तो क्लास 1 है ना? स्टडी 1 है ना? तो हिंदी आता है? पढ़ना आता है हिंदी? थोड़ा सा पढ़ के देखिए, सिर्फ 2 लाइन्स, ज़्यादा नहीं, ओनली 2 लाइन्स हम सुनते हैं हिंदी, ठीक है? आओ मिलकर सब पल खाए, बीमारी को दूर भगाए, फल होते रोज का भरपूर, करते बीमारी को दूर। हो जाएगा। ओके, सो हिंदी में एक राइम्स पढ़ के सुनाया, और अभी हम सुनेंगे आसामीस, है ना? क्लास 1 में आसामीस भी मिलता है ना, तो आसामीस से भी थोड़ा सा पढ़ के हमको दीजिए। বৰ মজা তিল পিঠা গিলা পিঠা খাবলৈ বৰ মিঠা, তিল তেল বাদাম তেল নহয় দেউ তিতা, কুঁহিয়াৰ পেৰিগুৰ তই যাব এই জোৰে 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 কলহত, নকৰ ৰাহুল, লাডু পিঠা আকৈ চিৰা, কোমল চাউল ভজা, একে কোবে কাম মই कीजिए আজি मजा। कीजिए आज मजा, ये आसामीस में भी हम लोग सुन लिया है। और कोरोनी शायद तुम लोगों का राइम्स किताब है कि नहीं? राइम्स है? यू हैव राइम्स बुक्स? राइम्स से एक राइम्स, एक गाना सुनाओ, एक इंग्लिश गाना गा के सुनाइए। Butterfly flying high, butterfly up in the sky, butterfly singing up in the sky, so beautiful and blue. ओके, थैंक यू। আৰু ৰিভাইজ কৰিব লাগিব, ঠিক আছে? আৰু ভালকৈ শিকিব লাগিব। ক্লিয়াৰ হোৱা নাই, আখৰ পৰা ষ্টাইলবিলাক, টিউনবিলাক হোৱা নাই, কিন্তু তোমালোকে বহুত হাৰ্ড ৱৰ্কিং কৰিব লাগিব, হাৰ্ড ষ্টাডি কৰিব লাগিব, মনোযোগ দিব লাগিব। টিচাৰে যি শিকোৱাই আমাক, মানে তোমালোকক যিটো শিক্ষা দিয়ে, এই শিক্ষাবিলাকত ভালকৈ মনোযোগ দিব লাগিব, ঠিক আছে? আৰু যিখিনি হোমৱৰ্ক দিয়ে নিদিয়ে? অ'কে, এই হোমৱৰ্কবিলাক ভালকৈ ৰাতিত কৰিবা, আৰু সময়মতে কাইলৈ স্কুলত আহি পেলাই হোমৱৰ্কটো ছাৰসকলক দেখুৱাব, ঠিক আছে? অ'কে, চ' ষ্টুডেণ্ট লাইফত এটা আমাৰ এটা বাণী আছে ন, ছাত্ৰৰ নাম অধ্যয়ন তপ। ছাত্ৰৰ জীৱনত অধ্যয়নে ডাঙৰ তপস্যা বুলি কৈছে। তপস্যা বুলি ক'লে চবচে আমাৰ কাম, ইয়াৰ ধৰ্মটো কি হৈছে বুলি ক'লে আমি ভালকৈ পঢ়িব লাগিব ছাত্ৰৰ জীৱনত, এইটোৱে আমাৰ ডাঙৰ তপস্যা। আৰু বেলেগভাৱে শিৱৰ নিচিনাকৈ চুলিটো দীঘল কৰি তাকে তপস্যা কৰিব নালাগে। আমাৰ তপস্যাটো হ'ল ডেইলি আমি ষ্টাডি কৰা, ডেইলি আমি আগবাঢ়ি যাবৰ কাৰণে আমি কষ্ট মেহনত কৰাটো। অ'কে, চ' ডিড ইউ আণ্ডাৰষ্টেণ্ড হোৱাট আই এম ছেইং? बुझी पासा नहीं मैं की কৈছো? एक कारण तुम लोग जो भी अभी पढ़ रहा है, जो भी तुम लोग मतलब बोल रहा है ना, वो क्लियर नहीं है। वो क्लियरिटी के लिए क्या करना पड़ेगा? यहाँ पर देखिए, करो ना, उस तरफ देखो। क्लियर के लिए क्या करना पड़ेगा? अच्छा से ध्यान से पढ़ाई करना पड़ेगा।
স্কুল এবচেণ্ট नहीं करने का ठीक है স্কুল ক্ষতি নকৰিবা আৰু সময়মতে স্কুল যাবা সময়মতে এছেম্বলিত এটেণ্ড হ'বা আৰু যিখিনি হোমৱৰ্ক আছে সময়মতে কৰি টিচাৰসকলক দেখুৱাবা আৰু বহুত কষ্ট কৰি পঢ়িব লাগিব ঠিক আছে ষ্টুডেণ্ট লাইফ ইজ নট ইজি তোমালোকৰ কাৰণে মা বাপ কিমান স্পেণ্ড কৰে জানা মান্থলি ফি 400 STD 1 ক্লাছ 1 কাৰণে আৰু UKG কাৰণে 300 LKG কাৰণে 300 নাৰ্চাৰীৰ কাৰণে 300 মানে এনেকৈ কৰি প্ৰত্যেক মাহেকত নিজৰ খোৱা বোৱা এৰিখিনি স্কুলত ফিজ দিয়ে তোমালোকৰ কাৰণে আৰু এই ফিজটো বাদেই দিয়ক কিতাপৰ দাম চাওক ক্লাছ 1 তত 2000ৰ ওপৰত কিতাপৰ দাম আছে তাৰ ভিতৰত নোটবুক আছে পেন্সিল আছে ৰাবাৰ আছে ইত্যাদি না বহুত আছে নাই বেগ আছে জোতা আছে মোজা আছে বহুত খৰচা আছে মানে বহুত পইচা যায় গতিকে ভালকে আজিৰ পৰা পঢ়িবি ঠিক আছে আইয়ক মংগলবার পঢ়িব লাগে ঠিক আছে দুগয়ক বুকম জনসিয়ক লেটেৰায়ক স্কুল গিনা নাইৰ দামনিয়ক আপিনাম দলাং কাংকান বা সেরু মরু চলাং ঘরু চলাং एंड यू हैव टू गो स्कूल ठीक है समझ पा रहा है अंडरस्टैंड ओके सो আজি ভিডিও ইমানতে অন্তিম কৰিলো আৰু অলপ সময় পালো সব বহুত ভাল লাগিল আৰু অনাগত দিনবিলাকত আমি কামনা কৰিছো ভালকে হাৰ্ড ওয়ার্কিং কৰিবা ভালকে পঢ়িবা আৰু তোমালোকৰ প্ৰতি ঈশ্বৰে আশীৰ্বাদ কৰো ঠিক আছে বাই বাই দি ডাঙৰ